Hello everyone, নমস্কাৰ, welcome to my channel. মোৰ চেনেলত আপোনালোকক স্বাগতম। আজি আপোনালোকৰ বাবে লৈ অহা হৈছে AC Zip XL, খুব ধুনীয়া গাড়ী এখন। শ্বৰুম কণ্ডিশ্যন হৈ আছে গাড়ীখনৰ, আপোনালোকক মই গোটেই গাড়ীখন দেখুৱাই আছো। Zip XL আপোনালোকে বিচাৰি আছে, এই গাড়ীখন আপোনালোকে ল'ব পাৰে স্ক্ৰীনৰ নম্বৰত ফোন কৰি। গুৱাহাটী লখৰাত আছে, আপোনালোকে আহি গাড়ীখন ভিজিট কৰিব পাৰে, চলাই চাব পাৰে। তাৰ পিছত আপোনালোকে ডিচিজন ল'ব পাৰে, যদি আপোনালোকে ফোনত চাই ডিচিজন নলয়। ঠিক আছে, বাকী আপোনালোকে এতিয়া মই গাড়ীখন গোটেই ৱাকাৰাউণ্ডটো দেখাই দি আছোঁ। আপোনালোকে গাড়ীখন সম্পূৰ্ণ ভিডিঅ'টো চাব, মই গাড়ীখন দেখুৱাই আছোঁ সম্পূৰ্ণকৈ। গতিকে আপোনালোকক প্ৰথমতে মই ফ্ৰণ্ট লুকছটো দেখাই দিছোঁ গাড়ীখনত, চাই লওক। বহুত ধুনীয়া হৈ আছে কণ্ডিশ্যন। আপোনালোকক মই এতিয়া ছাইডৰ পৰা দেখাই আছোঁ, টায়াৰবিলাক দেখাই দিম, গোটেইখিনি চাই ল'ব। ভিডিঅ'টো চাই থাকিব শেষলৈ। আৰু যদি চেনেলত নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো দবাই দিব। আপোনালোকক মই ফ্ৰণ্টৰ পৰা ছাইডটো দেখাই আছোঁ। এতিয়া আপোনালোকৰ টায়াৰটো দেখাই দি আছোঁ, এবাৰ টায়াৰ চাই লওক। বহুত ধুনীয়া হৈছে টায়াৰ কণ্ডিশ্যন। ছাইডৰ পৰা এবাৰ দেখাই আছোঁ, চাই লওক। আপোনাৰ চেচিছটো লগতে দেখাই দিছোঁ, চাই থাকিব। বেক চাইডৰ টায়াৰ, এবাৰ বেক চাইডৰ পৰা গাড়ীটো এবাৰ দেখাই আছোঁ, চাই থাকক। বেক চাইডৰ পৰা গাড়ীটো দেখিবলৈ এনেকুৱা আহিব। গাড়ী আপোনাৰ কোনো ধৰণৰ প্ৰব্লেম নাপায়। ডালা আপোনাৰ এখন টক্টা দিয়া আছে, টক্টাৰ তলত ফ্ল'ৰটো আপোনাৰ একদম ধুনীয়া হৈ আছে। আপোনালোকে এইটো টেনশ্যন ল'ব নালাগে। আপোনালোকৰ ফ্ল'ৰত কোনো ধৰণৰ আপোনালোকে পচা নাপায়, চাই লওক। গতিকে আপোনালোকৰ ফ্ল'ৰটো মই এনেই দেখাই দিছোঁ, কিন্তু গাড়ীৰ গোটেই ফ্ল'ৰটো আপোনাৰ অ'কে হৈছে। ফাৰ্ষ্ট অ'নাৰৰ গাড়ী হয়, খুব মৰমত ৰাখিছিলে গাড়ীখন। গতিকে এইখন গাড়ী এতিয়া তেওঁলোকে বিক্ৰী কৰিব। গাড়ীখন মই দেখাই আছোঁ। এতিয়া আপোনালোকে এইটো চাইডৰ পৰা ভিউটো চাই লওক এবাৰ। টায়াৰ কণ্ডিশ্যনটো দেখাই দিছোঁ। বেক চাইডৰ এইটো ফ্ৰণ্টৰ ফালৰ পৰা ইণ্টেৰিয়ৰটো দেখাই আছোঁ গাড়ীখনৰ। ইণ্টেৰিয়ৰ চাই লওক, মজা হৈছে গাড়ী, একদম ধুনীয়া হৈছে। বাকী গাড়ীখনৰ ইণ্টেৰিয়ৰটো ভালে আছে, ফ্ল'ৰটো ভালে আছে, কেবিনৰ এইবিলাক প্ৰব্লেম নাপায়। বাকী এইখন গাড়ী আপোনালোকে যদি ল'ব বিচাৰে, ইয়াৰে প্ৰাইচ ৰখা হৈছে 1,35,000, 135 lakhs। 1,35,000 এইখন গাড়ী আপোনালোকে ল'ব পাৰিব। নাম ট্ৰেন্সফাৰ কৰি দিয়া যাব, পেপাৰ পাতি চব আপডেটেড পাব। স্পেয়াৰ টায়াৰ গাড়ীত আছে, দেখাই দিছোঁ। গুৱাহাটী লখৰাত আছে। আপোনালোকে যদি গাড়ীখন ল'ব বিচাৰে, আহি ল'ব পাৰে। ৰিফাইনেন্স নহ'ব, কেছত ল'ব লাগিব। থেংক ইউ।